চালা ভাতৰডালো বেয়া পাতিম বুলি দিলে পাতি, এতিয়া হাতত নাই কাম ধাম। কি কৰোঁ কি নকৰোঁ উপায় নহয়, সিপাৰো নাপাওঁ সিপাৰো নাপাওঁ। অ কিয়ে ভাই টেনচন দুখ মনে বহি আছা না টেনচনৰ মাথাত টেনচন সোমালাকে ভাই। ভাই নকবি দে ভাই, মোৰো দিলে। কিহত টেনচন লাগিলে ভাই? মনে মনেতো বেখান পাতলি, খবৰটো নিদিলি আমাক। নকবি দে ভাই, মোৰো দুখৰ গুটি। মানুহে দে আপি চলিক দাৰাদাৰিকে বেয়া, আমাৰ ফাদাৰে মোকে দি পেলা আনি কিনে এটা গলত দিলা দে গলত। আৰু কি কৰিবি ভাই, মৰা সাপৰ মালা আনিছি মোৰো। কি হলে ভাই? নতুনকে বেয়া পাতি কিনে তোৰ ভাল থাকিব লাগে, তোৰ আৰু কি হল? কালি বেয়া পাতি আজি টেনচন হলে আৰু আগক লৈ কিনকে চলবি ভাই? তই গম পাবি যা ভাই বেয়া পাতিলি। ভাই কি কম দুখৰ কথা, যাম বুলি যাবা নাপাওঁ, যাম বুলি যাবা নাপাওঁ। ওচৰত এখন ফাংচন থাকে, গায়কটোকো যাবা নেদে। কালি ভাই ঘৰত দিনটো ঘুমাই আছো, লংকেশ্বৰী খানা খাবা মাতিব আহিছি, তাকো যাবা নেদিলা। ভাবছিলো অলপ মনটো ফ্ৰেছ কৰিম, পাহাৰৰ ওপৰত যাম। তিৰিৰ লগত থাকিব লাগে ভাই, মোৰ জীৱন তই গম পাবি যে একদিন, গম পাবি যে বেয়া পাতিলি। ভাই কিয় কান্দা? নাকান্দবি। চব বস্তুৰে এটা সমাধান থাকে। নাকান্দবি ভাই, তোৰ চকুৰ পানী দেখা পালে মোৰো চকুৰ পানী হলে। তই যদি এতিয়া কান্দবা ধৰো, কোনে ৰাখবো তোকে ইয়াতে? ভাই এলা কথা বাদ দি ঘৰক লাগি তই তো একদিনও জানাই নতুন বউরে রাতের চাহ কাপে খাইবি এখনি টাইমলে আইসু, তাতো শান্তি নেই। তই যচোন নিশ্চয় করে দেখা পাবি তই আজি। টেনচন নাই, আৰু খানা ভাত কৰি ভাল লগা আহিছে ন, গোটাই সেউজীয়া আহিছে, গাছ চাছ উঠছি ভাই ভালকে। তো ভাই জলাজিত খেল দিলি আমাক। কিয় ভাই কি হল? আগতে ভাই এলা জায়গাত কুত্তা ঘোরা দি ঘুরি আসলো, কোনো মাতান্তা নাই, কেমার আপি লগ ধরি গেল। এতিয়া ভাই নৰো, আমার ঘৰৰ পৰা ওলাই আহিবাই নৰি ভাই। পিছফালে পাই কেঙাতকে মাত দে, আৰু এলা শুনক কক আহিবি। আজিয়ে চাই যাওঁ দে, তোৰ লগত আহিছো যাতে। তোৰ এনা আহিছি না ভাই, বেয়া ৰাতি ভাবিলো সুখত থাকবি। তই এতিয়া লগ পাইহে গম পালো আহিছি এনা গতি। কি করবি আর ভাই, বেয়া বাচ্চা সাথে চলবা লাগবে দে। ভাই মোৰো আহিবা বহুত দেৰি হ'ল, এতিয়া যদি দেৰি হয় আৰু কেং কেঙে উঠব। কি ভাই? টেনশন নাই, আগত টেনশন নাই, তিরির কুকুর হইয়াল। বেয়া বাচ্চা সবাই তিরির কুকুর হল। কি একলা একলি কি ভাববা ধরলি ভাই? দেৰি হৈছি। ভাই বেয়া বাতি পাইছি ৰ যাবা থকৰাই। শুনছ ক'ত আছ হা? অলপ চাহ বহে দা, মোৰ লগততো আহিছি। কি কৈছি আপনি? মোৰ লগত চুলতানে আহিছি, অলপ চাহ বহে দা। শুনাচোন অলপ। ভাই দেখিছা, আহাৰ লগে লগে বহিবাই নাপলো, মাতিলাকে তাই কি বেয়া কয়। বহচোন এতিয়া নেগলেও লাগিব, মই যাওঁ ৰ ভাই। টেনশনের কি চেহারা দেখলু ভাই, অরিজিনাল তিরির ঠেকুরা আহিয়া ভাই। কি হৈছি হা, কিয় মাতিলা মোক? কি হৈছি বুলি কৈছা? মই চাহ বনাব নৰো, তোমাৰ না দেখি তুমি বনাই খোৱা। তুমি চাহ খাব বনাই খুৱাব নৰা? তোমাক কিয় আনলো তে মই বিয়া পাতি? তুমি মোক আনন্তে চুক্তি কৰি আনছিলা, এতিয়া নখানি বনাব আনছিলা মোক। নখানি ৰাখা এটা, মই কাম কৰিব নৰো। মোৰ যদি এতিয়া নখ ভাঙে, কোনে দিব এতিয়া? বিউটি পাৰ্লাৰত তুমি নিবা মোক? মেক্সেনি কি দিলাকে এইটো, পাৰিলি দুইটা মৰে ভকাটো থৈ চেজা মাকচেনি নকৰানি লাগে। এনে এটা পকতত দি ফুটা কৰি নাই। ফাদাৰ দালেও মোক এটি কি বেয়া হালে দিলা, মাৰিলা মাথাত কোবে মোকে। তল মই কি ভাবি আছা? লগ আছি চাহ বনাই খোৱা তুমি। মই যাওঁ, মোৰ চিৰিয়েল দিবার টাইম হৈছে। মোৰ লগ আহিছে, ময়ে বনাই খুৱাম তোমাৰ আধা চিৰিয়েল গুচি যাব, চাহ গেল যাই কেনে। মাকচেনি তাকো চাহ খুৱাম বুলি লৈ আহিলো, লাজতে কৰিব লাগিব এতিয়া, বনাবাই লাগিল ময়ে বনাই খুৱাওঁ দে আৰু। চেনি ক'ত আছে হা? তাতে চোৱা চকুৰিতা দি ভালকে, তাতে টেমাত আছে দে চেনি। চিৰিয়েল চাবা আহিলেও শান্তি নেদে, মাইকত থকাতে ভাল আছিল। ঘৰত আছিলো ৰাণী, ইয়াতে আহি হলো মইহে নকৰানি। পাইছো ইমান বকি থাকিবা নালগে। কি টেনচন দে চেনিৰ কথা কৈ থকৰাকে বনাবা দেখি বধৈছা। টেনচন নাই। যাৱা ভাই, মই চাহ নাখাওঁ, দেৰি হৈছি। ভাই ৰ হৈছে ৰ। নাচবি হৈছে, খাই যা। নহয় দে, যাওঁ দে মই। মায়েও বিচৰি আছে বোধহয়, মোৰ দেৰি হ'ল এইবাৰ। সি ঢকৰাই চাহ খুৱাব মোক, তাৰে দেখা দেখি নাই যাই কেনে। চাহখিনি খাই কেনে ভাল পালো, তই আহিলি ইমান জেগা কষ্ট কৰি। নহয় দে ভাই, যাওঁ দে মই। দেৰি হ'ল এইবাৰ, ঘৰত কিজানি বিচৰি আছে। আহিম দে বেলেগ দিনা, চাহ খাই ভাত খাই যাম। যাতে যা ভাই, আৰু কি কম। ইও যা ভালে হ'লে সন্মানে গেলা হয়, একদিনো চাহ বনাই বনাই ভাই আগতে। তিৰিটো আনবাৰ পাই জ্বালা পাইছো দেই। টেনচন ঘৰত আছা না কি?
হাও মাক চেনি কোন আহিলে আৰু এটা খেদালো কিবাকে আৰু যদি এইবাৰ কাৰোবাক কিবা বনাই খুৱাব লাগে চেচ যাই বালাজি কোনিবা আছো না ঘৰতে আছো মই তোকো মই দুদিন চকে বাজাৰে চালো তোকো দেখা পোৱা নাই। কিয় জেষ্ঠে কি হ'ল জানাই ৰ জেষ্ঠে ঘৰতে আছো কি কামত বা আহিলি জেষ্ঠে কচোন ক কাম ওলা পাইছিলে সেইকাৰণে তোকে মাতিব আহিলো মই। কি কাম হয় জেষ্ঠে আমাৰ চোতলৰ আগৰ বেৰাখান দিব লাগিছিলে গোটেই ছাগল গৰু সোমাই কিনে পলিকেইটা খাই। কি কৈছা বেয়া মাতিবা 2 দিন হ'লে কাম কৰিব মাতিব আহিলি মোক পেটলা তই গৈছা না মোৰ চকুৰ আগৰ পাই নহয়তো তোৰ পেট চেট ফুটে পেলাম এতিয়া টেনচন কিনকে কলিয়াই তোক মই ভালৰ কাৰণেহে কলো। আকৌ ভালৰ কাৰণে ক'বা নাংগে মাক চিনে নতুনকে বেয়া পাইছো কাম কৰিব মাতিব আহিলে ধকৰা তই লাগা হ'লে তিৰিৰ নামত বন্ধন ল'ম সেই বুলি কাম কৰি নাখাওঁ তিৰি ফাঁচি যাব মই বাচি যাম যা পেটলা তই যা ভালক ভালে হ'লে যা তই মোৰ ঘৰৰ পাই কিবা টেনচনত আছো পেটলা আৰু কাম কৰিব মাতিব আহিছি গল নুমি যাব মাক চাই এতিয়া যদি নদী হৈ যাব তে আকৌ কাম চাম কৰাত নাই মাক চাই ঘুমে ঘুমে খাম ফাদাৰে বেয়া পাতি দিছি ফাদাৰে খুৱাব কোনেও শান্তিত থাকিব নাদে বাগাৰে দে চালা কি কৰিম আজি ফাদাৰে কিবা এটাতো আজি কৰিবই লাগিব নহয় তই ইনকে সংসাৰ নচলে কিবা কৰিলি তই কৰ তোৰ লগ আছি তই চাবনে খু আজি কিবা এটা কৰিবই লাগিব দে গাইছ চেষ্টাটো কৰি দিব তোক নিয়ে বাৰু মাক চেনি